ধৰিব নোৱাৰিলো দেই একদম মানুহ হৈছে কিন্তু দেই মাছটো মই লৈছিলো মাছটো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই বহুত বেছি হেপি কাৰণ কিয় আজি মোৰ ইউটিউব চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে তো গতিকে আপোনালোকৰ ভাবিছোঁ যে আপোনালোককতো যিখিনিয়ে চাই আছে মোৰ ভিডিঅ'টো এতিয়া মই আপোনালোককতো কিবাটো দিব নোৱাৰিম আৰু যিখিনি আমাৰ লগৰ আছে বন্ধু বান্ধৱ আছে ধৰা ওচৰ চুবুৰীয়া বা যাক যেনেকৈ পাৰিছোঁ আৰু কিবা এটা সৰুকৈ এতিয়া অল ছেট ৰেডি এতিয়া মটনৰ বয়ামটো দোকানৰ পৰা কিনি লওঁ বিচৰাৰ পৰা আৰু ক'ত কি কৰি আছোঁ চব দেখাই আছোঁ পলিথিনত মাছটো মই লৈছিলোঁ হাতী আনিছিলে যোনটো নাই আৰু পুৰা মাছ ধৰিছিলে পুৰা কেনেকুৱা লাগিলে ফিলিংটো আৰু অনুভৱ আমি যিটো এতিয়া এনজয় কৰিলোঁ এইটো এনজয় যেতিয়া আমি 10 বছৰ পিছত যদি এই ভিডিঅ'টো যদি চাওঁ আমাৰ ফিলটো একেই আহিবনে অঁ সেইটোৱে লাগে সেইটোৱে তো আমি তাত গৈ পেলাই ভাত খাই আছোঁ দেখাম মোৰ পৰা দিবলৈ বিচাৰিছোঁ এইটো কেণ্ডিমেন মানে ইমান দামী বস্তু মইতো এতিয়ালৈকে মানে নকওঁ আৰু বাদ দিয়ক হেল্ল' ভাই এইটো এটাতকৈ বেছি নল'বি কিন্তু একো নকলি যে চেনেলটো কি কৰি দে ফোন কৰি ল থেংক ইউ ৱেল হৈ গ'ল আৰু এইফালে আছে আমাৰ ঘৰত হৈ লোৱা ক'ত গ'লি হৈ এইফালে যা মটন লওক এ 1K সাবস্ক্রাইব হেৰি জোচত কম না ভাই এইটো মেইন মানে অলপ সাবস্ক্রাইব কৰি দিব অলপ ভিউটো বঢ়াই দিব তই যেটা ল এটা ল হ'ব একবার কৈ দিয়া আহি যা লাগিব থেংক ইউ দেই দিয়া কিবা এটা কৰি দিয়ে আকৌ লাইক ভাল লাগিছে জয়ন্ত বিহালী শ্বেয়াৰ কৰি দিবা বেল লগাই থাকিব কি বেলকম ভুল কৈছিলে বেলকম এতিয়া মই এটাও হোৱা নাই বাকি কেমেৰামেন এটাও হোৱা নাই কেমেৰামেনক দি দিছোঁ এইটো নহয় মই ল'ব লাগিব নিজে ল'ব লাগিব মোবাইল মইতো অথনিৰ পৰা বেলেগক বিলাই আছোঁ কেমেৰামেন আমাৰ এজন কেমেৰা ধৰিছিলে কেমেৰামেন এটা দি দিওঁ এতিয়া মটন মানে দিনৰ পৰা মই দি বয়াম এতিয়া পূৰা খালি লাষ্ট আছে মানৱ জীৱন আৰু এইফালে আছে মিঠু মানৱক দিছোঁ এটা লাষ্ট চেনেলটো মোৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হোৱাৰ কাৰণে মই এইটো দিছোঁ কিন্তু বেলেগ আকৌ নাভাবিবি তই জেং চেংটো লগাই থাক আৰু এইফালে জীৱন ক'ত গ'ল এইটো পলাইছে মানে একো মই বহুত মানে লগৰ লগ পালোঁ কিন্তু ইয়াৰ নিচিনা ফটোৱা আৰু
মানে ফটোৱা কৰে নে কি কৰে নাজানো ধেমালি চলে মানে বহুত মানে নিগেটিভ মাইণ্ডৰ মানুহ আৰু এই পলালে এইটো আৰু এইটো মিঠু আজি আছে মিঠু এটা আমাৰ বিহালীত এটো ডিফেন্স গ্ৰুপ এডিসি চেনেলটো কি কৰিব সাবস্ক্ৰাইব শেয়াৰ কৰিব লাগে লাইক কৰিব লাগে সেইটোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো জল্দি 10K কমপ্লিট হ'ব লাগে এটা মোৰ সপোন আছিলে যেতিয়া 10K কমপ্লিট হ'ব মই তেতিয়া আপোনালোকক মানে কিবা এটা মানে সাৰপ্ৰাইজ ৰাখিছোঁ মানে